এতিয়া তুমি বহুত বেছি সৰু হৈ আছা প্ৰথম কথা তুমি এতিয়াও পঢ়ি আছা সো প্ৰথম কথাটো হ'ল তুমি তোমাৰ কেৰিয়াৰটো ঠিক কৰিব লাগিব এজ অফ নাও অল ইউ নিড ইজ ইউৰ পেৰেণ্টছ আৰু পেৰেণ্টছ নোহোৱাকৈ তুমি লাইফত কেতিয়াও আগবাঢ়িব নোৱাৰা সেইটো কথা মনত ৰাখিবা মই তোমাক এইটো কোৱা নাই যে তুমি প্ৰেম পাহৰি যোৱা বাট বৰ্তমান হোৱাট ইজ মোৰ ইম্পৰ্টেণ্ট ইজ ইয়ৰ কেৰিয়াৰ তুমি পঢ়া শুনা কমপ্লিট কৰা চাকৰি কৰা নিজৰ ভৰিৰ ওপৰত থিয় হোৱা তাৰপিছত ডিচিশ্যনছ বেলেগ হৈ যায় চ' এজ অফ নাও ইউ হেভ টু কনচেনট্ৰেট অন ইয়ৰ কেৰিয়াৰ আৰু এটা কথা সদায় মনত ৰাখিবা মা দেউতাক হাৰ্ট কৰি তুমি নিজে কেতিয়াও সুখত থাকিব নোৱাৰা সেই মা দেউতাই তোমাক আজি 30টা বছৰে 25টা বছৰে ডাঙৰ কৰিছে গতিকে সেই 25 বছৰ তুমি পাহৰি 2 বছৰ বা এবছৰীয়া প্ৰেমৰ কাৰণে তেওঁলোকক হাৰ্ট বা সন্মান নকৰিবা সময় আহিবলৈ দিয়া বুজাবা বাট এতিয়া তুমি নিজেই অবুজ হৈ আছা তুমি নিজেই সৰু তুমি নিজেই ইমেচিয়ৰ্ড গতিকে তুমি ইমান জ্যেষ্ঠজনক এজন মেচিয়ৰ্ড মানুহক বুজাব তুমি নোৱাৰা বিকজ তুমি নিজেই বহুত ইমেচিয়ৰ্ড চ' এজ অফ নাও গো বেক টু ইয়ৰ পেৰেণ্টছ টক টু দেম চে চৰি এণ্ড দেন কনচেনট্ৰেট অন ইয়ৰ ষ্টাডিজ তাৰপিছত তুমি ইণ্ডিপেণ্ডেণ্ট হোৱা চাকৰি কৰা আৰু তাৰপিছত হয়তো সময় সলনি হৈ যাব মই এইটো নকওঁ যে তোমাৰ মা দেউতাই মানি যাব বাট হয়তো তেতিয়া যেতিয়া তুমি ডাঙৰ হ'বা তুমি নিজৰ ভৰিত নিজে থিয় হ'বা তেতিয়া হয়তো তেওঁলোকক কনভিন্স কৰিবলৈ অকণমান সহজ হ'ব আৰু হয়তো তেতিয়ালৈ তোমাৰ মনো পৰিৱৰ্তন হৈ যাব পাৰে বাট বৰ্তমান তুমি তোমাৰ মা দেউতাক এৰি নিদিবা বিকজ লাইফত তুমি আগুৱাবলৈ তোমাৰ মা দেউতাক ছাপোৰ্ট তোমাৰ মা দেউতাৰ আশীৰ্বাদ তোমাৰ মা দেউতাৰ মৰম আৰু ভালপোৱা লাগিবই মা দেউতাৰ আশীৰ্বাদ নোহোৱাকৈ তুমি জীৱনত একো কৰিব নোৱাৰিবা গতিকে দুয়োটাই এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ডিচিশ্যন এটা লোৱা আৰু তুমি ঘৰত যোৱা সময় লোৱা পঢ়া শুনা কমপ্লিট কৰা তাৰ পিছৰ কথা পিছত চিন্তা কৰিবা